Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। সো গাইজ আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে বিশেষকৈ লাখপতি বাইদেউ হিতাধিকাৰীসকলৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব গৈ আছে। আৰু আপোনালোকৰ যোনটো লাখপতি বাইদেউ অজীৱিকা ৰেজিষ্টাৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব আৰু নেক্সট ছেকেণ্ড লিষ্টখন কেতিয়া আহিব সকলো কথা এইটো ভিডিঅ'ত A to Z কম। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব, কাৰণ অলপ স্কিপ কৰি দিলে আপোনাৰ যোনটো প্ৰচেছ সেই প্ৰচেছটো আপোনালোকে বুজি নাপাব। সব প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু লগৰ আত্মসহায়ক গোটৰ মহিলালৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে খবৰটো পায়। তাৰ আগতে আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। সো কথাটো হ'ল, এইখন ফৰ্ম সেইসকল মহিলাৰ কাৰণে যাৰ নেকি প্ৰথম লিষ্টত আপোনালোকৰ নাম আহিছে। সো সেইসকল মহিলাই এই ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু প্ৰথমতে কৈ থৈ দিওঁ যে এই ফৰ্মখন আপোনালোকে অনলাইনতো ফিল আপ কৰিব লাগিব আৰু অফলাইনতো ফিল আপ কৰিব লাগিব। সো অনলাইনত কেনেকৈ ফিল আপ কৰিব আৰু অফলাইনত কেনেকৈ ফিল আপ কৰিব A to Z প্ৰচেছ এইটো ভিডিঅ'ত দেখুৱাম। সো ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব। সো এতিয়া আপোনালোকে ফাৰ্ষ্ট দিব লাগিব বেছিক ডিটেইলছ, আপোনাৰ বেছিক ডিটেইলছখিনি দিব লাগিব আৰু দিব লাগিব ষ্টেট দিব লাগিব, ডিষ্ট্ৰিক্ট, ব্লক, সেইকেইটা দি আপোনালোকে যোনটো ড্ৰপ ডাউন বুলি লিখা আছে তাত আপোনালোকে ক্লিক কৰি, অনলাইনৰ কথাটো কৈছোঁ এতিয়া। সো ড্ৰপ ডাউনত ক্লিক কৰিলে আপোনাৰ গোটেই অপশ্যনটো ওলাই আহিব। সো আপোনালোকে তাৰ পৰা টিক মাৰ্ক দিব। ছেম প্ৰচেছ আপোনালোকে অফলাইনতো দিব লাগিব, লিখিব লাগিব আৰু আপোনালোকে কেপিটেল লেটাৰত গোটেই আখৰকেইটা লিখিব লাগিব যোনটো অফলাইন ফৰ্মখনত। সো এইখন ফৰ্ম আপোনালোকে প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব লাগিব, নতুবা আপোনালোকৰ যোনটো জীৱিকা সখী বাইদেউ সেই বাইদেৱে আপোনালোকক এই ফৰ্মখন দিব। আৰু অনলাইন ফৰ্মখন আপোনালোকক সহায় কৰিব জীৱিকা সখী বাইদেৱে ফিল আপ কৰোঁতে। সো গোটেইকেইটা কেনেকৈ কৰিব লাগিব সো জনাম। সো আপোনালোকে ফাৰ্ষ্ট এই ফৰ্মখন অনলাইনত ফিল আপ কৰিব লাগিব, সেইটো জীৱিকা সখী বাইদেৱে আপোনালোকক কৰি দিব। নেক্সট আপোনালোকক এই ফৰ্মখন প্ৰিণ্ট আউট কৰি দিব বাইদেৱে। সো সেই ফৰ্মখন আপোনালোকে যোনটো এইটো যেনেকৈ ফিল আপ কৰিছে ছেম আপোনালোকে তেনেকৈ ফিল আপ কৰিব লাগিব। সো ইয়াত বেছিক ডিটেইলছখিনি আপোনাৰ দিব, ষ্টেট দিব, ডিষ্ট্ৰিক্ট দিব, ব্লক দিব, তাৰপিছত গাঁও পঞ্চায়তটো দিব। সো সেইটো দিয়াৰ পিছত যোনটো নেম অফ ভিলেজ অৰ্গেনাইজেশ্যন ভিঅ'জনৰ নামটো লিখিব আৰু আপোনাৰ যোনটো নেম অফ HHG আপোনাৰ গোটৰ নামটো লিখিব। তাৰপিছত ছেল্ফ হেল্প গ্ৰুপ ID আপোনাৰ যোনটো MIS কোড সেই গ্ৰুপ IDটো আপোনালোকে ইয়াত লিখি দিব। সেইটো লিখি দিয়াৰ পাছত আপোনালোকৰ নেক্সট আহিব আৰু আপুনি সেইটো অনলাইনত যেনেকৈ ফিল আপ কৰিছিলে সেই তেনেকৈ অফলাইনতো কৰিব। সো নেম অফ HHG মেম্বাৰ আপোনাৰ নিজৰ নামটো লিখিব, আপুনি যদি সদস্য হয়। সো আপোনাৰ নামটো ইয়াত লিখি দিব। সেইটো লিখি দিয়াৰ পাছত মেম্বাৰ কোডটো দিব, আপোনাৰ যোনটো কোড হয় সেইটো কোডটো দিব। আৰু আপুনি যদি অবিবাহিতা তেতিয়াহ'লে ফাদাৰ নেমটো দিব, যদি আপুনি বিবাহিতা হাজবেণ্ড নেমটো দিব। সো সেইটো কৰাৰ পাছত আপোনালোকৰ আহিলে ইনকাম কেলকুলেশ্যন, যোনটো আপোনাৰ আয় গণনা। সো সেইটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব, তাৰ কাৰণে আপোনালোকে যোনটো নেম অফ এক্টিভিটি বুলি ইয়াত লিখা আছে। সো ইয়াত আপুনি কি কৰে কৃষি গোটেই তথ্যটো দিয়া আছে। ইয়াৰ ভিতৰত আপুনি যোনটো কৰে সেইটো আপোনালোকে দি দিব, আপোনাৰ গ্ৰছ ইনকাম কিমান আৰু আপুনি যোনটো ইনভেষ্ট কিমান কৰিছে, এক্সপেঞ্চেছ আপোনাৰ কিমান আছিলে খৰচ। সো সেইটো দিব। তাৰপিছত আপোনালোকৰ যোনটো নেট ইনকাম সেইটো আপোনালোকে দি দিব। আপোনাৰ যোনটো গ্ৰছ ইনকাম সেইটো দিব, তাৰ যদি 30% এক্সপেঞ্চেছ থাকে তেতিয়াহ'লে আপোনালোকে 1 লাখ বা তেনেকৈ 120 মান সেনেকৈ আপোনালোকৰ নেট ইনকামটো দিব পাৰে। তো নেক্সট আহিলে নন ফাৰ্ম লাইভলিহুড। তো আপোনালোকে কৃষিৰ বাহিৰে আৰু কি কৰে, যদি মেনুফেকচাৰিঙৰ বিজনেছ কৰে বা কনষ্ট্ৰাকশ্যনৰ কাম কৰে বা ট্ৰেডিং কৰে, আদাৰ বিজনেছ যদি কৰে আপোনালোকে সেইটোৰ গ্ৰছ ইনকাম কিমান আৰু আপোনাৰ খৰচ কিমান হ'ব সেইটো আপোনালোকে বঢ়াই দিব লাগিব। সেইটো বঢ়াই দি আপোনাৰ যোনটো নেট ইনকাম থাকিব সেই নেট ইনকামটো আপোনালোকে তাত বঢ়াই দিব লাগিব। সো ইয়াত আপোনালোকে গ্ৰছ ইনকামটো দিব, কিমান ইনকাম হয়, তাৰপিছত এক্সপেঞ্চেছ খৰচটো দিব, তাৰপিছত আপোনালোকৰ যোনটো নেট ইনকাম সেইটো দি দিব। সো নেক্সট আহিলে আপোনালোকৰ ছাৰ্ভিচ, আপুনি কিবা যদি ছাৰ্ভিচ কৰে, যোনটো ট্ৰেন্সপৰ্ট, টুৰিজিম, এমপ্লয়মেণ্ট আদাৰ তেনেকৈ আপুনি যদি কৰে সো সেইটো আপোনালোকে ইয়াত দিব পাৰে। নেক্সট আহিলে আদাৰ ইনকাম চ'ৰ্চ, যদি আপোনাৰ বেলেগো যদি ইনকাম চ'ৰ্চ থাকে বা আছে আপুনি সেইটো দিব পাৰে। আদাৰ ইনকাম চ'ৰ্চটো আপোনালোকে যদি পেঞ্চনাৰ হয় তো সেইটো দিব, যদি আপোনাৰ যোনটো মাটি বেলেগক ৰেণ্টত দিছে, ভাড়াত দিছে সেইটো দিব পাৰে, যদি আপুনি লেবাৰ কাম কৰে সেইটো
কিমান টকা পায় সেইটো আপোনালোকে গ্ৰছ ইনকামটো দিব, লগতে কিমান খৰচ হয় সেইটো দিব। সেইটো দিব নালাগে ইয়াত। ইয়াত কাৰণ গ্ৰছ ইনকাম নালাগে, যোনটো এক্সপেঞ্চেছো নালাগে, ডাইৰেক্ট আপোনালোকে নেট ইনকামত ইয়াৰ পইচাটো তাত দিব পাৰে সংখ্যাটো। তো গোটেইকেইটা টোটেল কৰি তলত বহুৱাব লাগিব, গ্ৰছ ইনকাম কিমান, এক্সপেঞ্চেছ কিমান, টোটেল কৰি বহুৱাব। তাৰপিছত আপোনালোকে যোনটো গ্ৰছ ইনকামৰ পৰা যোনটো এক্সপেঞ্চেছ সেইটো বিয়োগ কৰি যিমান ওলায় সেইটো আপোনালোকে নেট ইনকামত তলত টোটেল কৰি বহুৱাই দিব। এইকেইটা আপোনালোকে মেম্বাৰ লেভেলৰ কাৰণে এনেকৈ ফৰ্মটো ফিল আপ কৰিব লাগিব। নেক্সট আহিলে আপোনালোকৰ VO লেভেলৰ। সেইটো কৰাৰ পিছত আপোনালোকে VO লেভেলৰ কৰিব লাগিব। VO লেভেলতো আপোনালোকৰ ছেইম হয়। আপোনালোকে ইয়াত যোনটো মেম্বাৰে যেনেকৈ ফিল আপ কৰিছিলে সেই গোটেই তথ্য আপোনালোকে VO লেভেলত এইটো ফিল আপ কৰি দিব লাগিব। ইয়াত নেম অফ HSG আপোনাৰ গোটৰ নাম, ID-টো দিব লাগিব, গোটৰ ID, আৰু আপোনাৰ HSG মেম্বাৰ লেভেলত যোনে যোনে ফিল আপ কৰিছিলে ইয়াত গোটেই তথ্যটো দিয়া আছে বক্স আকাৰত, সেইটো আপোনালোকে দিব লাগিব, আৰু মেম্বাৰ কোড দিব লাগিব। আৰু যোনটো ফাদাৰ হাজবেণ্ড, গোটেইকেইটা তথ্য আপোনালোকে মেম্বাৰ লেভেলত যেনেকৈ ফিল আপ কৰিছিলে সেই তথ্য উঠাই আনি এইটোত ফিল আপ কৰিব লাগিব। প্ৰত্যেকজন মেম্বাৰৰ এইটো তালিকা বুলি ক'ব লাগিব। গোটেইকেইটা বিষয় ইয়াত ভালকৈ ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব। এইটো অনলাইনতো কৰিব লাগিব, অফলাইনতো কৰিব লাগিব। গোটেইকেইটা প্ৰচেছ যদি আপুনি কনফিউজন হৈ আছে বা আপুনি যদি নাজানে তেতিয়াহ'লে জীৱিকা সখী বাইদেউৰ সহায় ল'ব, তেতিয়া আপোনালোকক ভালকৈ বুজাই দিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভাল পালে লাইক এটা কৰি দিব, আৰু আত্মসহায়ক গোটৰ মহিলালৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে এই খবৰটো সকলোৱে গম পায়। আৰু আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল বাটনটোত ক্লিক কৰি থৈ দিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকে। আজিৰ ভিডিঅ'টো ইমানেই। জয় আই অসম।